YouTube channel, and this is my third video I think, and thank you so much for your love and support. আৰু আজি মই আপোনালোকৰ আগত দেখাবলৈ লৈছো মই কেনেকৈ মেকআপ কৰো স্টেপ বাই স্টেপ চাই যাব ভিডিওটো। এতিয়া মই মুখখন ধুনীয়াকৈ চাফাকৈ ধুই আহিছো, তাৰ পাছত এতিয়া মই মুখখন ক্লিনজাৰ কৰিলাম। তাৰ কাৰণে এইটো হৈছে ORIFLAME এটা ক্লিনজাৰ লৈছো, আৰু কেনেকৈ কৰো ভিডিওটো চাই যাব। ফাৰ্ষ্টে মই এইটো ক্লিনজাৰ দি পিনে মুখখন চাফা কৰি ল'ম। তাৰ কাৰণে লৈছোঁ মই ORIFLAMEৰ এইটো ক্লিনজাৰ, আপোনালোকে চাই ল'ব পাৰে। আৰু এতিয়া মই অলপমান মুখখন চাফা কৰি ল'ম। মই অলৰেডি ধুই থৈছোঁ, তাৰপিছত জেল টাইপৰ হয়। কৰিলোঁ ধুনীয়াকৈ ফেচটো। এতিয়া মই ইউজ কৰিছোঁ টোনাৰ, চ' অলপমান টোনাৰ লগাই লওঁ। তাৰপিছত এতিয়া মই ইউজ কৰিম মইশ্চাৰাইজাৰ মেকআপৰ আগত। এইটো মইশ্চাৰাইজাৰ হৈছে আয়ুৰৰ, মই খুব ভাল পাওঁ, এণ্ড হাৰ্বেলৰ হয় প্ৰডাক্ট। চ' অলপমান লৈছোঁ মইশ্চাৰাইজাৰ, এতিয়া এপ্লাই কৰিম অন ফেচ। আফটাৰ মইশ্চাৰাইজাৰ ইউজ কৰাৰ পিছত এতিয়া মই ইউজ কৰিম প্ৰাইমাৰ। চ' অলপমান এতিয়া হাতত ওলাই লওঁ। এতিয়া এপ্লাই কৰিম অন ফেচ। ষ্টেপ বাই ষ্টেপ দেখাই আছোঁ, এণ্ড যদি ভিডিঅ'টো অলপ লং হ'ব কিন্তু চাই যাব আপোনালোকো, যদি নিউ হয় মোৰ নিচিনা চ' অলপ শিকিব পাৰিব। চ' মই এপ্লাই কৰি আছোঁ অন মাই ফেচ প্ৰাইমাৰ। চ' প্ৰাইমাৰ লগাই হৈ গৈছে। চ' মই ভাবিলোঁ যে আফটাৰ মেকআপ মই কাপোৰযোৰ পিন্ধিম, কিন্তু এতিয়া ভাবিছোঁ নাই, মেকআপ কৰাৰ আগতে কাপোৰযোৰ পিন্ধি লওঁ, তেতিয়া আপোনালোকে একেলগে দেখি ল'ব। তো এতিয়া প্ৰাইমাৰ লগোৱা হৈ গৈছে, তো এতিয়া মই কাপোৰযোৰ পিন্ধি লওঁ, তাৰপিছত ষ্টেপখিনি তাৰপিছত। তো এতিয়া কাপোৰ চাপোৰ পিন্ধি ৰেডি। এতিয়া প্ৰাইমাৰ ইউজ কৰাৰ পিছত এতিয়া মই ইউজ কৰিব লাগিছোঁ এইটো কনচিলাৰ, কিন্তু মোৰ মুখত ইমান দাগ নাই। চ' মই ইয়াতে অলপ ইউজ কৰিম আৰু হাতেৰে ইউজ কৰিম আঙুলি দি পিনে। আপোনালোকে যদি ইউজ কৰিব বিচাৰে ব্ৰাছ ইউজ কৰিব পাৰে, মই কমফৰ্টেবল হয় উইথ ফিংগাৰ, চ' মই আঙুলি দি পিনে ব্লেণ্ড কৰিছোঁ। এইখিনি ইউজ কৰাৰ পিছত এতিয়া ইউজ কৰিব লৈছোঁ মই ফাউণ্ডেশ্যন। এইটো হৈছে ORIFLAMEৰ, কনচিলাৰটো ORIFLAMEৰ ইউজ কৰিছোঁ। এতিয়া ইউজ কৰিম ফাউণ্ডেশ্যন। চ' এপ্লাই কৰোঁ। বহুত বেছি ইউজ নকৰোঁ, বিকজ বহুত বেছি কৰিলে বহুত ভয় লাগে। চ' মই অলপমান নেচাৰেল থকাটো বিচাৰোঁ, চ' অলপমান হাতেৰে ইউজ কৰিছোঁ। আপোনালোকে বিচাৰিলে ব্ৰাছ এণ্ড ব্লেণ্ডাৰ যি ল'ব বিচাৰি ল'ব পাৰে। এতিয়া মই ফাউণ্ডেশ্যনটো ব্লেণ্ড কৰি আছোঁ, হাতেৰে কৰিম ভাবিলোঁ, কিন্তু ব্লেণ্ড ইউজ কৰিলে বেছি ধুনীয়া হ'ব। মেকআপ কৰিম বুলি ক'লেও হয়, বাট থ্ৰেডিং বহুত ওলাই আছে, হ'লেও আৰু কৰিম বুলি ক'লেও যেতিয়া কৰোঁ। এইটো ব্ৰাউন শ্বেড লৈছোঁ,
first step.
জনাবলৈ নাপাহৰিব।